তোক ফোন কৰবা ইমান দেৰি হ'ল আহি বনাই দেৰিকা তাড়াতাড়ি আহি পাবা লাগে দেই তেনেকে লাগি যাই পালাকে খুব লাগতে ফেচবুকতে বহুত দিন ফটো দিয়া নাই এখন ফটোকে দেওয়া ফেচবুকত কি কৰি আছা বন্ধু এই এনে আছো ৰবা কোৱাচোন ভোলাকা আছে না ঘৰত আছে ঘৰত তো না হিমেলবাৰীৰ পৰা আছ নেকি হয় দিয়া হিমেলবাৰীৰ পৰা ছোৱালী এটা আনছি দেখো বোলাই কি কবা সৰু ছোৱালী তাকেইতো আমিও দেখা পাইছো ছোৱালীটো কিন্তু বহুত সৰু আছে বয়সো হোৱা নাই কি কবা ছোৱালীটোতো নাৰ কিবা হয় নেকি ইয়াৰ ভণ্টি হয় আমাৰে ভণ্টি হয় ৰবা তেওঁৰ ভণ্টি মানে তো নাৰো ভণ্টি দেচোন মোৰ মতে দি এটা কাম কৰা ভাল হ'ব ছোৱালীটোক লৈ যাই ভাল হ'ব সেইকাৰণে আমি আছো ৰবা ছোৱালীটো আনতে আমি দেখা পাইছো না ছোৱালীটোৰ বয়স হোৱা নাইতো এটা কাম কৰা ছোৱালীটোক তো নাই লৈ যাওঁ ঘৰত ই একো কৰি খুৱাব নোৱাৰে লৈ যাৱা ওইটো ঘৰ দে সোমাই দিয়ে ভোলাকাৰ এলাহান চাবা ভাল হ'ব আছি না ঘৰৰ মানুহ কাপোৰ যাওঁ আমি যাই থাকোঁ যাওঁ পিছত আমি যামা কোনে দাদাটো শুৱে নেহা ক'ত নেহা ঘৰত আছে নেহাক তই কি খাৱ আনলি মানে তাইও আহিবা সুধিছে সেইকাৰণে লৈ দিওঁ নেহাক মাতা বুলি কওঁ দাদা বহক নেকি অলপ নাই নবহ বহিবা নাই নেহা এই দাদা মাতছি ওলাই আছো না তই কিয় গুচি আহিলি ঘৰত থাকি অশান্তি লাগছিল সেইবাবে গুচি আহিছোঁ ঘৰত থাকি তই কি অশান্তি পাইছা ঘৰত থাকলি তই বাহিৰত ওলবা নেদা আৰু গালি পাৰি থাকা হয় নেকি সেইকাৰণে গুচি আহিছোঁ বল ঘৰত যাওঁ নাযাওঁ যাবা নেদাও দাদা নেদাও যাবা হাতৰ পৰা দি চাই বল দাদা তাক নিনিব দাদা এই তো বলবো আমি এত দিন যাম ভাইয়াত এই ভোলাকে আনা আপিটো দেখোন লৈ যাওঁ দেখা পালো যৌ এটা কাম কৰোঁ যৌ অলপমান তাৰ ঘৰত যাই পেলাই আমি তাক অলপমান মিঠা কথা কৈ সান্তনা দিওঁ যৌ দাদাহঁতে এনেকুৱা কৰিব নাংগিছিল তাইওতো এটা ছোৱালী তাইকতো কাৰোবাৰ কাৰোবাৰ লগত বিয়া দিবই তাইও একবাৰ ভাবিব লাগিছিল তাই নিজে ফোন কৰি মাতিলে মোক একবাৰো মোৰ কথাই ভাবি নাছিল তাই একবাৰ যদি ভাবিলে হয় নাযাওঁ বুলি এটা বাৰী কান্দে হয় ভোলাকে দেখো বহি আছে তাৰ কাষতে যাচোন ভোলাকাই এই আপিটোৰ ঘৰৰ মানুহ কি হ'ল আপিটো লৈ যোৱা দেখা পালো ঘটনাটো হৈছিল ঘটনাটো কি হৈছে সোধা তহঁতে ইমান ফোন কৰিলো মানুহে নাই আনবা যাওঁতে সিদিনাখনতো বিশ্বাস কৰিবি না তোক মই কওঁ মোবাইলটোত অলপো চাৰ্জ নাছিল তাৰপিছত আৰু মই ইমাৰ্জেঞ্চি যাব লগা হৈছিল তাৰপিছত আৰু এহঁতৰ ঘৰত গুচি গ'ল তাৰপিছত আৰু মোবাইলটো চুইচ অফ হৈ থাকে তো মোক ফোন মাৰোঁতে চুইচ অফ হয় আমি আৰু ভাবছো আৰু নানা নেকি তই আৰু ফোন সিদিনাখনে মাৰ খাওঁতে ইমান লাজ পোৱা নাছিলো আজি যিমান লাজ পালো দাদা কাটি যেনেকে লৈ গৈছি তাইক
মোৰ আৰু জীয়াই থাকিব ইচ্ছা নাই আৰু মই গুচি যাম ক'ৰবাত। সেইটো এটা কথা নহয়, তই টেনশ্যন নলবি, গম পাইছা না? মানুহৰ জীৱনটো সেনেকুৱা নহয়, কিবা এটা কথাৰ কাৰণে কিবা এটা হ'ব পাৰে, তই ইমান টেনশ্যন ল'ব নালাগে, গম পাইছা না? তই টেনশ্যন নলবি দে। পিছে তই আৰু কি কৰিবি, ঘৰতে থাক। তই আৰু বাহিৰত সেনেকে এতিয়া যাব নালাগে, তই কালি মানৰ পৰাই যাবি বাহিৰত। আমি এতিয়া যাওঁ দে, তই টেনশ্যন নলবি। যাওঁ দে, থাক পিছে যা যা। এই ভাই আমি তাৰ লগত এইগিলাৰ আগত মুখ ওলাব নোৱাৰা হ'লো মই। ইয়াৰ পৰা যাৱাই ভাল হ'ব আৰু কি কৰিম আৰু মই বাহিৰত যোৱাই ভাল হ'ব। কি হৈ গ'লে মোৰ জীৱনটো? তাক ভাল পাই ভুলেই কৰিলোঁ নে ভালেই কৰিলোঁ? দাদেকেও আহি তাইক লৈ গ'ল। তাইতো একবাৰ নাযাওঁ বুলি ক'ব পাৰিলে হয়। মই এতিয়া বৰ লাজত পৰিলোঁ। এতিয়া একলা একলা কি কৰি থাকিম মই? গুৱাহাটীত দেখি গুচি যাওঁ আৰু লগ বন্ধুকো আৰু বিশ্বাস কৰিব নোৱাৰা হ'ল আৰু বহুত ঠগ খালোঁ জীৱনটোত। আৰু নালাগে আৰু এনেকুৱা ঠগ। কি কৰিম আৰু? মাই দেউতা থকা হ'লেও অলপ সহায় কৰিলে হয়, কিবা কিবি বুদ্ধি দিলে হয়। এতিয়া একলা একলা আৰু কি কৰিম? যাৱাই দে আৰু গোটেই ঘৰখনেৰে। আৰু কেতিয়াবা আহিম আৰু তালাটো মাৰি থৈ এতিয়া গাড়ী মটৰহে পাওঁ নে নাপাওঁ, তাতে লকডাউন। তথাপিতো যাবই লাগিব, এতিয়া থাকিব নোৱাৰা আৰু। এতিয়া থাকিলে গোটেই লাজত পৰি থাকিব লাগিব, চবেই জোকাব গোটেই। ভগৱানে জানে আৰু কি কৰে। এই শিৱবা আশীৰ্বাদ দিয়ে, লগে লগে দিয়ে। কিরবি পাঙতে ঐ পৰিলি ৰঙন মৰম বিচাৰি গৈ কিনুবি পাঙতে ঐ পৰিলি ৰঙন মনৰ কথা খুলি কৈ ৰঙা গোলাপ ফুলি দেখি ভুল গলি কাই ততে বুকু খনি দিলি গুজি কুমলীয়া তোৰে কৰি জাতি দাদেৰে ৰাঙলী হ'ল। নমস্কাৰ, আজি ভোলাকাৰ বিলৰ পাত ইমানতে সমাপ্ত কৰিলোঁ। আৰু যদি ভিডিঅ'বোৰ আগলৈ চাই ভাল লাগিছিল তেতিয়াহ'লে কমেণ্ট কৰি জনাব। লগতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। আৰু আমি নতুন নতুন ভিডিঅ' মানে প্ৰস্তুত কৰি আছোঁ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু নতুন নতুন কমেডি ভিডিঅ' আহি আছে আমাৰ চেনেলত, একদম ভাল পাব চাই পেলাই আপোনালোকে। জয় আই অসম। জয় জয় অসম। অসম।